स्निजिबाथि सुबुंखान्थि सान फालिथाय 2024 मायथाइ फालिदों फटबटजरा साब डिभिजनाव। क'क्राझार जिल्ला फटबटजरा महकुमानि सिङाव थानाय काजिगावनि गार'फारा गेवलां गेलेग्रा फोथाराव 77थि सुबुंखान्थि सान फालिनायाव फटबटजरा महकुमानि मावख'गिरि एसडिअ दिपज्योति गगैजों लोगोसे भारत प्रतिम दुवारा एसडिपिअ मोनजों लोगोसे बायदि बायदि बिबानाव थानाय मावख'नि अफिसारफोरा बाहागो लायो। फुंबिलि 9 रिंगा समाव माहारियारि फिरफिला बिरहोयो एसडिअ दिपज्योति गगै बिथाङा। लोगोसे मुंख्लं खाम्फायाव बिबार बावजेनो मानगोनां दिपज्योति गगैया। लोगोसे TCLCCनि मासिगिरि उत्तम हाज'वारि एक्स MCLA जतीन्द्र ब्रह्म आरो फटबटजरानि गोबां ओनसोलारि मेलेमजिबि रायजो राजा राजनितिकनि गोजौ थाखोनि दैदेनगिरिनि नुजाथिनायजों हारि माहारिफोरनि गाव गावनि हारिनि मोसानाय हारिमु दिन्थिफुंनायखौ नुनो मोननाय जादों। मख'नो गोनांदि एसडिअ दिपज्योति गगैया गुबुन हारिनिब्लाबो बर' हारिमुनि दख'ना गाननायखौ नुनो मोननाय जादों आरो बिथां एसडिअ गगैया खौरांगिरिनि सिगाङाव मा फोरमायखो फै जों मिथिना लानि। আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আপোনাৰ অনুভৱ কেনে? হয়, আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ নাগৰিককে মই অসমবাসী ৰাজ্যকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসত উপস্থিত সকলো ব্যক্তিকে আমি যিটো পৰ্বতজোৰা মহকুমাৰ অধীনত যি ৰাজহুৱাকৈ পতাকা উত্তোলনৰ যি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ, এই অনুষ্ঠানত যিসকল ব্যক্তি আহি অংশগ্ৰহণ কৰিছে বা ইয়াতে উপস্থিত আছে সকলোলৈকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই যিসকল মহৰ্ষি ব্যক্তিয়ে স্বাধীনতাৰ যুঁজত যুঁজি ভাৰত পৰাধীনতাৰ পৰা মুক্ত কৰি ভাৰতবৰ্ষক এখন গণৰাজ্য দিৱস প্ৰতিষ্ঠাপনত সহায় কৰিলে, তেখেতসকল ব্যক্তিলৈ সেইসকল ব্যক্তিৰ আজি গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, লগতে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ সমগ্ৰ অসমৰ লগতে আমাৰ পৰ্বতজোৰা মহকুমাতো যাতে সকলো নাগৰিকে সুখ শান্তি সম্প্ৰীতিৰে বসবাস কৰি থাকিব পাৰে তাৰেই কামনা কৰিছোঁ। লগতে অসমৰ উন্নয়নমূলক যিবিলাক কাম কাজ চলি আছে সকলোবিলাক কাম কাজৰ লগত পৰ্বতজোৰাবাসীৰ সকলোৰে যাতে কি হয় তাতে অংশগ্ৰহণ কৰিব পাৰে, তেখেতলোকেও তাৰ পৰা লাভান্বিত হ'ব পাৰে, এইখিনি মই কামনা কৰিছোঁ। তাকে কামনা কৰি আপোনালোক সদৌটোলৈকে পুনৰবাৰ ৭৫তম গণৰাজ্য দিৱস উপলক্ষে সকলোলৈকে শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোৰে মাজলৈকে সুখ শান্তি বিৰাজমান হৈ থাকক, সম্প্ৰীতি বিৰাজমান হৈ থাকক, এয়াই কামনা